মন যায় মোৰো মন যায় মাঘ বিহু তিল পিঠা খাবলে মন যায় মোৰো মন যায় তিল পিঠা খাই ষ্টেটাছ লগাবলে মন যায় মোৰো কি সুইট গান গাইছ না তই এইটো আকৌ বৰ বেলেগ ধৰণৰ বনাই দিলি না মাক চকলাই মাক চকলাই ইয়াৰ পাছৰ পাতটো আছে না বে তই শুনোকালে শুনাব পাৰিম না দে গাই পেলা তই ঠিক আছে ষ্টেটাছ চোৱাৰ পাছত তুমি SMS কৰিবা তুমি কিয় তিল পিঠা নিদিলা মই কম যে খাবলে আহিব লাগে কওঁ মই মাতিব লাগে নেকি সন্মুখত আহিবা তিল পিঠা খাবা খাই মেলি তুমি আকৌ গুচি যাবা সন্মুখত আহিবা তিল পিঠা খাবা খাই মেলি তুমি আকৌ গুচি যাবা যাবাগে আইও কামাই কি গান গালি তই এইটো ছাৰ কথাটো মানে বেলেগ না মানে ধনী মানুহ বিলাকেহে ডিনাৰ কৰে না আমিতো দুখীয়া মানুহ আমাৰ নিচিনা দুখীয়া বিলাকে তো ভাত খায় না সেইকাৰণে এইবিলাক গান গাইছো না আপুনি আকৌ সেইটোৱে আৰু বেলেগ ভাবিব নালাগে না কথা শুন চালা বুদ্ধা এইবিলাকতো ছাৰ সৰু সৰু কথা না আকৌ ডাঙৰ কথা আছে শুনিব নেকি কি কথা মানে ছাৰ এটা গভীৰ প্ৰশ্ন আছে তো মানে হে যে অসমৰ ডেকা ল'ৰাসকলৰ জাতীয় খাদ্য কি আপুনি জানে না নাই ছাৰ কি কলি অসমৰ ডেকা ল'ৰাসকলৰ জাতীয় খাদ্য কি ভাত কও ছাৰ আগতে আছিলে চাগে ভাত কিন্তু এতিয়া ভাতটো হ'ব নোৱাৰে না তাতকৈ বৰ বেলেগ খাটা বস্তু ওলালে না যিটো জাতীয় খাদ্য হিচাপে চবে পূজা কৰে না মাক চকলাই আইও পিতাই মানে কথা বেলেগ কি খাদ্য কচোন ক শুনো লাগিয়া গৈছে আৰু মানে ছাৰ সেইবিলাক খাদ্য বা সেইবিলাক খোৱা বস্তু কেপি শিখৰ আছে সেইবোৰ বস্তু য'ত বৰ্তমান সময়ত আমাৰ নিচিনা ডেকা ল'ৰাবিলাকে লাগিলে ভাতে নাখাওক তথাপি দিনটোত 2-3 পেকেট কেপি খাবই লাগে না চবে খায় না গতিকে সেইবাবে আমি কৈছোঁ যে ভাত নাখালেও চলিব কিন্তু কেপি খাব লাগে তো সেইবাবে মাক চকলাই এয়া হৈছে অসমৰ জাতীয় খাদ্য কথা লাইনত আহিছে য়েছ তই ঠিক কলি গাঁৱে ভূঞে চহৰে নগৰে চবতে সৰু ডাঙৰ কেপি চলে কেপি ইমানে খাটাৰ প্ৰচলিত ইমানে খাটাৰ জনপ্ৰিয় যে এতিয়া আমি জাতীয় খাদ্য বুলি ক'লেও বেয়া হয়তো নহ'ব হয় নাই গাইছ আপোনালোকে তো মন কৰিব লাগে না চবে তো খাই দিয়ে কিমান বিক্ৰী হয় কেপিটো কেৱল ল'ৰাবিলাকে নহয় ছোৱালীবিলাকো খায় না গতিকে এইটো আমাৰ হেল্থত বহুত আমাৰ বডিত বিৰূপ প্ৰভাৱ পেলায় না কেপিটোৱে গতিকে কেপি চেপি খাব নালাগে না আমিতো নাখাওঁ সেইটো আৰু গাইছ তই ঠিক কথা কলি ৰাইট কথা কৈছ গতিকে এইবিলাক খাই যদি কম কৰিব দেই ভাল নহয় আমাৰ স্বাস্থ্যৰ কাৰণে